ইমানকৈ সাজি কাচি ক'ত গৈছোঁ আপোনালোকেও ভাবি আছিলে ন? হয়, মই স্বৰ্গদেউ চুকাফাৰ সমন্বয় ক্ষেত্ৰলৈ গৈছিলোঁ। ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। যিহেতু মিনি ভ্লগ এটাকে দেখাই দিম মই। গোটেইখিনি দেখুৱাটো সম্ভৱ নহ'ব বাৰু। হয়তো ইয়াতকৈ বহুত ভাল ভাল ভিডিঅ' বনাই থোৱা আছে বাৰু। তথাপিও মই যোনখিনি দেখিলোঁ সেইখিনিক মোৰ দৃষ্টিৰে আপোনালোকক দেখাম। এয়া প্ৰথমতে পোনে পোনে গৈ স্বৰ্গদেউ মূৰ্তিভাগ য'ত আছে আমি তালৈকে গ'লোঁ। ওপৰলৈ যিহেতু জোতা পিন্ধিবলৈ নিদিয়ে, বিভুৱে মই দুয়োটাই জোতাযোৰ খুলি ল'লোঁ আৰু খুলি লৈ চাৰিও চাইডৰ ভিউটো আপোনালোকক এবাৰ দেখাই দিম। এয়া ফ্ৰণ্টৰ পৰা আৰু এয়া হৈছে ছাইডৰ পৰা ভিউ আৰু এয়া মূৰ্তিভাগ থকাৰ পৰা জুইশাল ৰেষ্টুৰেণ্টখনৰ ভিউটো য'ত ট্ৰেডিশ্যনেল ফুড পোৱা যায় আৰু এয়া হৈছে মিউজিয়ামটোৰ ভিউ। এইদৰে চাৰিও চাইডৰ ভিউটো মই দেখাই দিলোঁ আৰু এয়া হৈছে ফ্ৰণ্টৰ ভিউটো, যেনেকৈ আমি উঠি যাওঁতে যোনটো ফ্ৰণ্ট আছিলে। আৰু প্ৰথম পাৰ্টটোত এয়াই দেখালোঁ আৰু বাকী চাবৰ কাৰণে আপোনালোকে ছেকেণ্ড পাৰ্টটোলৈ অপেক্ষা কৰিব লাগিব।